হেল্ল' ফ্ৰেণ্ডছ, ইউটিউব চেনেল নলেজ পইণ্টলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকলৈ 5টা আল্টিমেট এমেজিং ফেক্টছ, যিকেইটাৰ বিষয়ে শুনিলে হয়তো আপুনি এবাৰত বিশ্বাসেই নকৰিব। কিন্তু তাৰ আগতে যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো ক্লিক কৰি ন'টিফিকেশ্যন অল কৰি ল'ব, সদায় নতুন নতুন এমেজিং ফেক্টছৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত পাবৰ বাবে। তেন্তে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। আজিৰ ফেক্ট নম্বৰ 1, 45 মিনিটলৈকে ৰখাব পাৰে নিজৰ হৃদস্পন্দন। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে, 45 মিনিটলৈ। প্ৰশান্ত মহাসাগৰৰ গেলাপাগোছ আইলেণ্ড, যি আছে ইকুৱেডৰ ছাউথ আমেৰিকাৰ কাষত, তাতেই বিশেষ প্ৰাণীবিধ পোৱা যায়, যাৰ নাম মেৰিন ইগুৱেনাছ। একমাত্ৰ জেঠীবংশী যি পানীত থাকে আৰু খায়। মেৰিন ইগুৱেনাছবিলাক ভেজিটেৰিয়ান, অৰ্থাৎ নিৰামিষভোজী। ই সাগৰৰ তলিৰ লতা, শেলাই আদি খায়। এটা প্ৰাপ্তবয়সস্থ মেৰিন ইগুৱেনাছ 5 ফুট দীঘল হয়। মেৰিন ইগুৱেনাছ মাটিত বৰ বেছি বেগত যাব নোৱাৰে, কিন্তু পানীত ই সম্পূৰ্ণ তাৰ বিপৰীত। মেৰিন ইগুৱেনাছৰ ভয় সাগৰত থকা শ্বাৰ্কলৈ। শ্বাৰ্কৰ শুনা শক্তি বহুত বেছি ষ্ট্ৰং। শ্বাৰ্কে কেইবা মিটাৰৰ দূৰৰ পৰাই মেৰিন ইগুৱেনাছৰ হাৰ্টবিট শুনা পায়। প্ৰকৃতিয়েও সেয়ে মেৰিন ইগুৱেনাছক এটা এমেজিং ডিফেন্স ছিষ্টেম দিছে, যিটো হৈছে মেৰিন ইগুৱেনাছে নিজৰ একো ক্ষতি নোহোৱাকৈ 45 মিনিটলৈকে কেৱল উশাহ নহয়, হাৰ্টবিটো ৰখাই থ'ব পাৰে। এই ফেক্টটোৰ বিষয়ে বাৰু আপোনালোকে আগত জানিছিল নেকি? যদি জানিছিল, কমেণ্টত জনাবলৈ নাপাহৰিব। ইয়াৰ লগতে আগবাঢ়িছোঁ আজিৰ এমেজিং ফেক্ট নম্বৰ 2 লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে যে মেকুৰী আৰু কুকুৰৰ পোৱালি জন্মৰ সময়ত অন্ধ আৰু ক'লা থাকে? যদি নাজানে তেতিয়াও চিন্তা নাই, আজিৰ ফেক্ট নম্বৰ 2ৰ জৰিয়তে জানিব পাৰিব। হয়, মেকুৰী আৰু কুকুৰৰ পোৱালি জন্মৰ সময়ত সম্পূৰ্ণৰূপে অন্ধ আৰু ক'লা থাকে। জন্মৰ সময়ত তেওঁলোকৰ চকুৰ পাৰি আৰু কাণৰ বিন্ধা বন্ধ হৈ থাকে, কাৰণ জন্মৰ পাছতো তেওঁলোকক আৰু অলপ এক্সট্ৰা টাইমৰ প্ৰয়োজন হয় এই দুয়োটা চেন্স ডেভেলপ হ'বলৈ। কিন্তু তেওঁলোকৰ চকু আৰু কাণ দুয়োটা একে সময়তে খোলে, যদিও কুকুৰৰ যিটো তীক্ষ্ণ শ্ৰৱণ শক্তি, সেইটো আহিবলৈ আৰু 1 বা 2 সপ্তাহৰ প্ৰয়োজন হয়। ফেক্ট নম্বৰ 2ৰ বিষয়ে যদি আপুনি আগতে জানিছিল, আমাক কমেণ্টত জনাব। আমি আগবাঢ়িছোঁ আজিৰ এমেজিং ফেক্ট নম্বৰ 3 লৈ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ফ্ৰান্সত গাড়ী চলোৱাৰ কথা ভাবিছে, তেন্তে সাৱধান হ'ব। ভাৰতত যদি আপোনাক এখন ড্ৰাইভিং লাইচেন্সৰ অবিহনে গাড়ী চলাই থকা পায়, তেন্তে ই হ'ব পাৰে এটা ডাঙৰ টেনশ্যন। কিন্তু ফ্ৰান্সত ন' লাইচেন্স, ন' টেনশ্যন। 14 বছৰ বা তাতোতকৈ ওপৰৰ যিকোনো ব্যক্তিয়ে ড্ৰাইভিং লাইচেন্সৰ অবিহনেই এখন VSP বা ভইটিউৰ চেঞ্জ পাৰমিছ সৰু ডুৱেল চিটাৰ কাৰ চলাই ফুৰিব পাৰে। এনেধৰণৰ VSP কাৰ তাত কিমান চলি আছে সেয়া কোৱাটো অসম্ভৱ। ফ্ৰেন্সৰ ভাষাৰে চিফ্ৰে নোৱা, অৰ্থাৎ আনন'ন কোৱাণ্টিটি। চিলাই মেচিনৰ দৰে শব্দ কৰি ফুল থ্ৰটলত অহা গাড়ী যদি আপোনাৰ দিশে আহি থকা দেখে, তেন্তে আপুনি সাৱধান হৈ আঁতৰি দিয়াই ভাল হ'ব। কাৰণ 4 ঘণ্টাতকৈও কম চকাৰ প্ৰেক্টিছ কৰিয়েই গাড়ী ৰাস্তালৈ উলিয়াই আনিব পাৰে তাত। অৱশ্যে এই গাড়ীবিলাকৰ টপ স্পীড 45 kmph মানহে থাকে। ফেক্ট নম্বৰ 3 আপোনালোকৰ কেনে লাগিল কমেণ্টত লিখক। আগবাঢ়িছোঁ আজিৰ ফেক্ট নম্বৰ 4লৈ। আজিৰ ফেক্ট নম্বৰ 4, আমি যাব লাগিব চন 1970লৈ। তেতিয়া ছাউথ কোৰিয়াৰ প্ৰেছিডেণ্ট আছিল পাৰ্ক চেং হি। তেওঁৰ প্ৰেছিডেন্সিৰ সময়ত মহিলাসকলৰ মিনি স্কাৰ্ট কৰি দিছিল বেণ্ড। চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া ছাইজতকৈ শ্বৰ্ট স্কাৰ্ট পিন্ধাত মানা আছিল, আৰু চৰকাৰৰ মতে ই আছিল এটা অপৰাধ। এই বিশেষ নিয়ম বা আইন কেৱল মহিলাসকলক লৈ নাছিল, পুৰুষসকলৰ বাবেও নিৰ্ধাৰিত আছিল চুলিৰ দীঘল। এই নিয়ম বা আইনত প্ৰায় সকলো কোৰিয়ানেই অশান্তি পাইছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে এই বিষয়ে কি ভাবে বা ফেক্ট নম্বৰ 4 কেনে পালে কমেণ্টত নিশ্চয় জনাব। আগবাঢ়িছোঁ আজিৰ লাষ্ট লগতে আল্টিমেট এমেজিং ফেক্ট নম্বৰ 5লৈ। আজিৰ আল্টিমেট এমেজিং ফেক্ট নম্বৰ 5, এটা মৰা মহে ধৰা পেলালে এটা চোৰ। হয় বন্ধু বান্ধৱীসকল, কথাষাৰ শুনি আপোনালোক নিশ্চয় আচৰিত হৈছে। ফিনলেণ্ডৰ চেইনাজোকিত এখন গাড়ী বিচাৰি পোৱা হয়। পুলিচে দেখিলে যে গাড়ীখনত এটা মহ লাগি আছে, আৰু যিটো তাত লাগি থকা বেছি সময় হোৱা নাছিল, যিহেতু তাৰ তেজবোৰ সতেজ হৈ আছিল। লগে লগে মহটোক
পৰীক্ষা কৰিবলৈ লেবৰেটৰীলৈ পঠিয়াই দিয়া হয়। লেবৰেটৰী টেষ্টত পোৱা যি DNA সেয়া পুলিচ ৰেজিষ্টাৰত থকা এজন ব্যক্তিৰ লগত মেটচ কৰে। পুলিচে সন্দেহ কৰে যে পুলিচ ৰেকৰ্ডত থকা ডেনিছ নামৰ ব্যক্তিজনৰ গাড়ীখনৰ লগত কিবা সম্বন্ধ আছে। অনুসন্ধান কৰিলত এই কথা পোহৰলৈ আহে যে গাড়ীখন ফিনলেণ্ডৰেই লাপুৱা নামৰ এখন চহৰৰ পৰা চুৰ হৈছিল আৰু এনেদৰেই এটা মৰা মহে ধৰা পেলাই এটা গাড়ী চুৰ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক কৰি যাব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি যাব। ইউটিউব চেনেল নলেজ পইণ্ট, সদায় ইনফৰ্মেটিভ ভিডিঅ' পাবৰ বাবে। আজিলৈ ইমানেই আছিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।